কেতিয়াবা কোনোবাই দেখিছেনে আপুনি যে গীতবোৰ গায় তাৰ আঁৰত আপুনি কিমান বেছি অভ্যাস কৰে কেতিয়াবা আপুনি শুনিছেনে আপোনাৰ সেই ৰেকৰ্ডিংবোৰ যিবোৰ ইতিমধ্যে কৰি পেলাই আপুনি বাৰে বাৰে ডিলিট কৰি গৈছে আৰু সেই ৰেকৰ্ডিংবোৰৰ আঁৰত আপোনাৰ সংঘৰ্ষৰ কাহিনী কেতিয়াবা কোনোবাই শুনিছে জানো নিশ্চয় নাই শুনা শ্ৰোতা বা দৰ্শকে কেৱল ফাইনেল ৰিজাল্টটোহে দেখে কিন্তু তাৰ আঁৰৰ যিখিনি সংঘৰ্ষ আছে সেইখিনি কেৱল আপুনি বুজি পায় এটা কথা মনত ৰাখিব নেদেখাজনে আপোনাৰ প্ৰত্যেকটো প্ৰয়াসৰ কিন্তু হিচাপ ৰাখিছে আপোনাৰ সেই নলগা সুৰটো শুদ্ধ কৰিবলৈ আপুনি যি বাৰে বাৰে অহৰহ চেষ্টা কৰি আছে তাৰোপৰি আপোনাৰ হেৰাই যোৱা আত্মবিশ্বাসক আপুনি ঘূৰাই আনিব পৰা নাই সেই গোটেই কথাখিনি কিন্তু নেদেখাজনে দেখি আছে গতিকে আজি নহয় কাইলৈ আপুনি সফল হ'বই বুলি সেই প্ৰবল আত্মবিশ্বাস যদি মনত ৰাখি পেলাই আগুৱাই যায় এদিন নহয় এদিন আপুনি নিশ্চয় সফল হ'বই গতিকে গান গাবলৈ আপোনালোকে কেতিয়াও বন্ধ নকৰিব খুব ধুনীয়াকৈ নিজৰ ৰিয়াজখিনি সদায় কৰি যাওক নিজৰ সাধনাখিনি সদায় কৰি যাওক গতিকে ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে বা ভিডিঅ'টোৱে যদি আপোনালোকক অকণমান হ'লেও মটিভেশ্যন দিছে তেতিয়াহ'লে ছেভ কৰি থ'ব যেতিয়া আপোনালোকে ডিপ্ৰেছ ফিল কৰে তেতিয়া ভিডিঅ'টো যাতে চাব পাৰে আৰু আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগতে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব